নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে খুব ভাল খবৰ আহিছে অসম চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে নতুন ৰিক্ৰুটমেণ্টৰ ডেট ঘোষণা কৰিলে অসম চৰকাৰে। কি ঘোষণা কৰিলে? আপোনালোকৰ 50,000 পদ কোনটো মাহত ৰিলিজ হ'ব? এই বৰ্ষতে আপোনালোকৰ ৰিলিজ হ'ব। ইতিমধ্যে CM ছাৰে আজি ঘোষণা কৰিলে। লগতে আপোনালোকৰ চলি থকা ৰিক্ৰুটমেণ্টৰ প্ৰচেছসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব গোটেইখিনি জনালে। অসম পুলিচ 3rd গ্ৰেড 4th গ্ৰেড টেটৰ গোটেইখিনি কথাই আজি জনালে। নতুন ৰিক্ৰুটমেণ্টৰ কথাও জনালে, কেতিয়া আহিব, কি মাহত আহিব। এই ভিডিঅ'টোত গোটেইখিনি কথাই চলি থকা আৰু আহিবলগীয়া ৰিক্ৰুটমেণ্টৰ বিষয়ে কি ক'লে গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে বহুতেই প্ৰায় সংখ্যকে সুধি আছিল যে কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব। যিহেতু আপোনালোকে গমে পায় জুলাই মাহত অসম পুলিচৰ ফিজিকেল ষ্টাৰ্ট হ'ব। তাৰপিছত আগষ্ট আৰু ছেপ্টেম্বৰ মাহত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম অনুষ্ঠিত হ'ব আৰু তাৰপিছত আপোনালোকৰ শিক্ষা বিভাগৰ এক্সাম অনুষ্ঠিত হ'ব আগষ্ট আৰু ছেপ্টেম্বৰত। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম অনুষ্ঠিত হ'ব আৰু তাৰপিছতে আপোনালোকৰ শিক্ষা বিভাগত এক্সাম অনুষ্ঠিত হ'ব। আৰু যিহেতু বহুত সংখ্যকে সুধি আছিল যে নতুন ৰিক্ৰুটমেণ্ট কেতিয়া আহিব, 50,000ৰ যে কথা উল্লেখ কৰিছে CM ছাৰে প্ৰতিখন সভাই সমিতিয়ে 50,000 ৰিক্ৰুটমেণ্টৰ কথা উল্লেখ কৰি আছিল। কিন্তু সেই 50,000 ৰিক্ৰুটমেণ্টৰ বিষয়ে আজি ভালদৰে জনালে যে আপোনালোকৰ আহিবলগীয়া 50,000 ৰিক্ৰুটমেণ্টটো এই চলিত বৰ্ষৰ 2024 বৰ্ষৰ ভিতৰতে আহিবলৈ গৈ আছে। তেওঁ নিজে কৈছে 2024 বৰ্ষৰ ভিতৰত এই এক্সামসমূহ শেষ হোৱাৰ লগে লগে আপোনালোকৰ 50,000 নতুনকৈ ভেকেঞ্চি ওলাব আৰু এই ভেকেঞ্চিসমূহ ওলাব অসম পুলিচ, শিক্ষা বিভাগ আৰু বহুতকেইটা বিভাগতে টোটেল 50,000 ভেকেঞ্চি ওলাব। আৰু এই অসম পুলিচত যিহেতু আপোনালোকৰ কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ABUB বহুতকেইটা বিভাগতে পদ ওলাব। এতিয়া আপোনালোকৰ টাইম হৈছে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। যিহেতু কামাণ্ডো বেটেলিয়নৰ নতুনকৈ পদ আহিব আৰু কামাণ্ডো বেটেলিয়নত আপোনালোকৰ কিমান হাৰ্ড আপোনালোকে ভালদৰে জানেই। আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে মই গোটেইখিনি কথা জনালোঁ। এতিয়া CM ছাৰে কি কৈছিল আপোনালোকে ভালদৰে চাই লওক। আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো। ইলেকশ্যন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। আৰু 50,000 চাকৰি। 1 লাখৰ প্ৰতিশ্ৰুতি আছিল, 1 লাখ হৈ গ'ল। এতিয়া আৰু 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ। আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক, মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে, পঢ়িব